वेलकम टू माई चेनेल गाँवलीया छोৱালী সোণমণি আপোনালোকৰ মাজলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এতিয়া মানে আমাৰ ওচৰৰে এখন নাৰ্চাৰীলৈ আহিছোঁ। দন্দুৱা পাৰ হৈ তেলডিপু পাৰ হৈ নতুন যিটো তেলডিপু বনাই আছে সেই তেলডিপুটোৰ লগতে নাৰ্চাৰীখন। আহকচোন দেখাওঁ ইয়াত কেনেকুৱা ধৰণৰ ফুল পোৱা যায়। ইয়াত চাওকচোন এইবিলাক ইমান ধুনীয়া ধুনীয়া ফুল আছে, ভালে লাগিছে। এইবিলাক টাবত থোৱা ফুল হয় আৰু নামবোৰ নাজানো কিন্তু দেই, মই তেনেকুৱা কিছুমানৰ জানো, কিছুমান এইটো টাবত থোৱা লতীয়া ফুল বুলি কয়। এই দাদাজনে কোৱা মতে লতীয়া ফুল বুলি কয় আৰু এইটো টাবত থোৱা লতীয়া ফুল আৰু এইবিলাক আমৰ পুলি কিবা কিবি আছে আৰু আগলৈ এইবিলাক বহুত ধৰণৰ ফুল আছে মানে ইয়াত। আৰু দেখাবৰ কাৰণে মানে এটা এটাকৈ দেখালে বহুত দীঘলৈ যাব ভিডিঅ'টো। বহুত ধৰণৰ ফুল আছে, আপোনালোকে ইয়ালৈ এবাৰ আহিব আৰু ফুল লৈ যাব। ময়ো চাওঁ কি ফুল পচন্দ হয়, লৈ যাওঁ। আহকচোন আগলৈ আৰু দেখাই আছোঁ। নাৰ্চাৰীখন এছ নাৰ্চাৰী জালুগুটি লোচনাবৰী, এইখন নাৰ্চাৰী এইখিনিতে আছে। এইটো আমাৰ জালুগুটি মৰিগাঁও মেইন ৰোডটো হয়, এছ নাৰ্চাৰী বুলি কয়। আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই যাওক। এইখনেই হয় নাৰ্চাৰীখন, এইখন নাৰ্চাৰী হয় আৰু আহি থাকক। ইয়াত আছে তামোলৰ পুলি আৰু এইবিলাক ফুল নাম নাজানো মই। ইমান ধুনীয়া ফুল, ভালে লাগে দেখিবলৈ। টাবতটো এইটো খৰিকাজাই ফুল বুলি কয় নেকি, এইটো খৰিকাজাই ফুল বুলি কয়। ইয়াতো আছে, ইয়াতো আছে। ইয়াত এইবোৰ আৰু ইয়াত টাবত থোৱা লতীয়া ফুল বুলি কয় এইটো ফুলক। আৰু এইটো একে নাম, এইটো খৰিকাজাই। এইবিলাকে হয় ফুল আৰু দেখাই আছোঁ মই আপোনালোকক। এইবোৰ নেমু পুলি, মানে যেনেকুৱা ধৰণৰ বিচাৰিব আপোনালোকে তেনেকুৱা ধৰণে পাব ইয়াত। আৰু মই এই নাৰ্চাৰীখনৰ দাদাজনৰ নম্বৰটো আপোনালোকক মই ডেছক্ৰিপশ্যনৰ নম্বৰটো দি দিছোঁ। আপোনালোকে যদি কণ্টেক্ট কৰি ল'ব পাৰে। বহুত ধৰণৰ ফুল পোৱা যায়। ফুলৰ লগতে মানে আম হওক, লেচু হওক বা নেমু হওক, সকলো ধৰণৰ আপোনালোকে ফুল পাব। ডেছক্ৰিপশ্যনত নম্বৰটো থাকিব, আপোনালোকে যদি কণ্টেক্ট কৰি আহিব পাৰে। এতিয়া আমি যাওঁগৈ আৰু ঘৰলৈ যাওঁগৈ। গোটেইখিনি দেখুৱালৈ আপোনালোকক আহিব। ইয়াত বহুত ধৰণৰ ফুল পাব আৰু ঘৰত গৈ মই এটা ৰেচিপি আপোনালোকক দেখুৱাম, পুঠি মাছৰ আঞ্জা। ব'লকচোন বাৰু ৰেচিপিটো চাওঁগৈ। আমি এতিয়া গৈ আছোঁ ঘৰলৈ। সেয়া চাওকচোন, সেউজীয়া পথাৰ ইমান ধুনীয়া। আমি গৈ আছোঁ। তুমি এতিয়া আমি খৰিকাজাই ধাবা পাইছোঁ। খৰিকাজাই ধাবা, এইখন খৰিকাজাই ধাবা। জীৱনে হেঁপাহতে বাঢ়িছে এতিয়া ব'লকচোন আমি ৰেচিপিটো আৰম্ভ কৰোঁ। এতিয়া মই পুঠি মাছ কেইটামান, জালত লগা পুঠি মাছ কেইটামান, ঘৰৰ লোকেল পুঠি মাছ হয়, কেইটামান মই ধুই কৰি লৈ এতিয়া কেৰাহী এটাত ল'লোঁ। ইয়াতে মই পিঁয়াজ দুটা, ডাঙৰকৈ পিঁয়াজ দুটা কাটি লৈছোঁ আৰু মিহি মিহিকৈ কাটি লৈছোঁ। এইখন চামুচেৰে মই হালধি 1 চামুচ লৈছোঁ ফুলকৈ, ৰেড চিলি পাউডাৰ মই আধা চামুচ লৈছোঁ আৰু জিৰা গুড়ি আধা চামুচ লৈছোঁ। কেঁচা জলকীয়া মোৰ ঠাইত নাই, সেইকাৰণে মই দিয়া নাই, আপোনালোকে দি ল'লে ভাল হ'ব। আৰু সোৱাদ অনুসৰি নিমখ লৈছোঁ। এতিয়া মই গেছটো জ্বলাই লওঁ। তাৰপিছত মই আপোনালোকক দেখাই আছোঁ।
মই গেছটো নজ্বলাওঁতে মই প্ৰথমতে পিঁয়াজখিনি দি দিছোঁ ওপৰতে। তাৰপিছত মই মিঠাতেল দি দিছোঁ। মছলাখিনি আগত দিলেও হয়, মছলাখিনিকে দি লৈছোঁ প্ৰথম। মই সজাই বনাইছোঁ আৰু। তাৰপিছত মিঠাতেলখিনি দি দিছোঁ, লৰাই ল'লোঁ মই। গোটেইখিনি মিক্স কৰি ল'ব আপোনালোকে, যাতে গোটেই মছলাখিনি মাছখিনিত লাগি যায়, তেনেকৈ লৰাই ল'ব। আপোনালোকে যদি কেঁচা জলকীয়া দিয়ে, কেঁচা জলকীয়াখিনি এতিয়াই দি দিব পাৰে, ইমানখিনি সময়তে দি দিব মছলাখিনিৰ লগতে। এতিয়া মই পানী অকণমান দি দিছোঁ, মাছৰ লগত সমানকৈ দি দিছোঁ। তাৰপিছত সোৱাদ অনুসৰি মই নিমখ দি দিছোঁ। আপোনালোকে খাই চাই পিছত আকৌ এড কৰিব পাৰে নিমখ। মই এতিয়া সোৱাদ অনুসৰি দি দিছোঁ। মাছখিনি তল যোৱাকৈ মই পানী দি দিছোঁ। এতিয়া গেছটো জ্বলাই দিছোঁ মই। গেছটো জ্বলাই দিছোঁ। মাজতে আহি আপোনালোকে এবাৰ দুবাৰ লৰাই দিব ছাইডৰ পৰা, ঢাকন মাৰিব নালাগে। আৰু এটা কথা মই ক'বলৈ পাহৰিলোঁ আপোনালোকক, আপোনালোকে ইয়াত গৰম পানী এড নকৰিব, মাছখিনি সিজি উঠিব, নহ'লে গুড়া হৈ যাব। ঠাণ্ডা পানী এড কৰিব। চাওকচোন কালাৰটো কিমান ধুনীয়া উঠিছে। এতিয়া হওঁ হওঁ অৱস্থা, আৰু অলপ পানীখিনি শুকালে হৈ যাব। গোন্ধটো বহুত ধুনীয়া আহিছে। আগতে মোৰ নানীয়ে এনেকৈ বনাইছিলে, নানীৰ পৰা মায়ে শিকিলে, মায়ে শিকালে মোক। এতিয়া মোৰ নানী নাই, মই মাৰ পৰাই শিকিলোঁ। এনেকৈয়ে বনাই খাওঁ মই। আপোনালোকৰ আগতে বোলো শ্বেয়াৰ কৰোঁ ভিডিঅ'টো, আপোনালোকে এবাৰ বনাই খাই চাবচোন, বহুত ধুনীয়া লাগে। আৰু কোনে কোনে এনেকৈ বনাই খায় মোক কমেণ্টত জনাবচোন। বৰ্তমান মোৰ মাছৰ চৰচৰিখিনি ৰেডি হৈ গ'ল। আৰু এটা কথা আপোনালোকক নক'লোৱে মই, মাছখিনি লৰাওঁতে আপোনালোকে সাৱধানে লৰাব, নহ'লে মাছখিনি ভাঙি যাব। গেছৰ ফ্লেমটো আপোনালোকে কমাই ৰাখিব। এতিয়া মই গেছটো অফ কৰি দিছোঁ, আৰু মই অকণমান আপোনালোকৰ আগত টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে। প্লেট এখনতে মই অকণমান উলিয়াই ল'লোঁ, অকণমান টেষ্ট কৰি চাওঁ আৰু আপোনালোকে। এতিয়া মই অকণমান টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে। গৰম হৈ আছে, বহুত ধুনীয়া হৈছে। নিমখো ধুনীয়া হৈছে আৰু খাবলৈ বহুত ধুনীয়া হৈছে। আপোনালোকে এবাৰ বনাই খাই চাবচোন, বহুত ধুনীয়া লাগে। আৰু এতিয়া মই ভিডিঅ'টো সামৰি দিওঁ নেকি, বহুত দীঘল হৈ গৈছে, আপোনালোকে চাই আমনি লাগিব। শেষত আকৌ এবাৰ কৈছোঁ, মোৰ চেনেলটো আপোনালোকে যদি ভাল পায় চাই, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। আৰু লগতে থকা বেল আইকনটো টেপ কৰি দিব, তেতিয়াহে মোৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। আৰু আশা কৰোঁ আগলৈ যাতে আপোনালোকে এনেকৈ মৰম চেনেহ আশীৰ্বাদ, প্ৰথম ভিডিঅ'ত যেনেকৈ দিছে তেনেকৈ আৰু তাতকৈ বেছিকৈ যাতে দি মোক মৰম চেনেহ আশীৰ্বাদ কৰি আগুৱাই লৈ যায়। ইয়াকে কৈ মই বাই বাই আজিলৈ।